কবিতাৰ শিৰোনাম মহামাৰী নবেল কৰোণা। তুমি জানো অনুভৱ কৰিছা নবেল কৰোণা? তোমাৰ আক্ৰমণত বিশ্বখন কিদৰে খহি গৈছে? তোমাৰ সৈতে যুঁজি যুঁজি কিমানজনে প্ৰাণ হেৰুৱাইছে? কাৰ পত্নীৰ কপালৰ ৰঙা সেন্দুৰ মচি দিছা, তাৰ জানো ৰাখিছা হিচাপ? কত মাতৃৰ বুকুৰ পৰা কত পুত্ৰ কন্যাক কাঢ়ি লৈছা, তাৰ জানো লৈছা উমান? মহামাৰী COVID-19 সমগ্ৰ বিশ্ব আজি মহাসংকটত, মাথো তোমাৰ ভাইৰাছত আক্ৰান্ত হোৱা বাবে। তোমাৰ উপস্থিতিত লকডাউনৰ অন্ত নপৰিল কোনোদিনে। মুখত মাস্ক পিন্ধি তোমাৰ প্ৰৱেশ নিষেধ জাননী দিছো তোমাক প্ৰতিটো মুহূৰ্ততে। তোমাৰ আগমনত এতিয়া সকলোৰে মুখত নিস্তব্ধ। তুমি চাগে এইবোৰ দেখি আত্মবিভোৰ হৈছা নহয়? তোমাৰ সন্ত্ৰাসত বলি হোৱা মৃতকৰ সৈতে ফাকু খেলি আৰু এওঁলোকৰ পৰিয়ালৰ দুচকুৰ পৰা বৈ অহা চকুলোৰ নদীত সাঁতুৰি নাদুৰি গা ধুই বৰ ৰং পাইছা নহয় তুমি? কিন্তু সাৱধান, মহামাৰী নবেল কৰোণা। শংখ বজাই বাৰে বাৰে ৰণভূমিলৈ নকৰিবা আহ্বান। প্ৰতিদিনে মানৱৰ অমংগল কামনা কৰি এদিন তুমি নিজেই হবা সৰ্বনাশ। তোমাৰ পৰাজয়ৰ সময় আহিছে এতিয়া। কঠোৰ পৰিস্থিতি অৱলম্বনেৰে আমি তোমাক নাশিম নবেল কৰোণা। তেতিয়া নিৰ্ভয় নিৰাপত্তা মানৱ সমাজ, আৰু তুমি হবা ধ্বংস। তেতিয়া তোমাৰ নামো হব লুপ্ত, যাৰ নাম থৈছিলো আমি COVID-19 অথবা মহামাৰী নবেল কৰোণা ভাইৰাছ।